সভা তথা যোগদান কাৰ্যসূচীত সভাপতিত্ব কৰা গ্ৰাম্য মণ্ডলৰ সভাপতি মুকুল কাটি ডাঙৰীয়া আৰু আজি এই সভাত আহি সভা অলংকৃত কৰা আমাৰ জিলাৰ সভানেত্ৰী দীপামণি বাইদেউ ডাঙৰীয়ানী, জিলাৰ বিষয়ববীয়াসকল আৰু ৰঙাপাৰা সমষ্টিৰ তিনিওটা মণ্ডলৰ সভাপতি আৰু বিষয়ববীয়াসকল, মৰ্চাৰ বিষয়ববীয়াসকল, সমূদলীয় কাৰ্যকৰ্তা আৰু বিশেষকৈ নতুনকৈ ৰঙাপাৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱা 18টাকে বুথৰ অঞ্চলৰ ৰাইজ, ইয়াত উপস্থিত থকা আই মাতৃসকল, আত্মসহায়ক গোটৰ মহিলাসকল, বিয় গোটৰ মহিলাসকল, স্থানীয় ৰাইজ, শিক্ষকসকল, জ্যেষ্ঠ ব্যক্তিসকল, নামঘৰ আৰু বাথৌ সমিতিৰ বিষয়ববীয়াসকল, FRCৰ বিষয়ববীয়াসকল, সমূহ ৰাইজ আৰু আমাৰ মাজত উপস্থিত থকা সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ফালৰ পৰা মই নমস্কাৰ জ্ঞাপন কৰিছোঁ, জহাৰ জনাইছোঁ, খুলুমবাই জনাইছোঁ। আৰু আজি আমি সকলোৱে অনুভৱ কৰিছোঁ যে এই অঞ্চললৈ যেতিয়াই ডিলিমিটেশ্যনৰ বাৰ্তা সকলোতে বিয়পি পৰিল আৰু এই অঞ্চল যেতিয়া ৰঙাপাৰা সমষ্টিত অন্তৰ্ভুক্ত হ'ল, বিভিন্নজনে মোলৈ ফোন কৰি পেলাই তেওঁলোকে মোক জনাইছিল যে মোক লগ ধৰিবলৈ আহিব। সকলোৱে কৈছিল যে আপোনাক ক'ত লগ পাম, আমি আপোনাক অলপ দেখা কৰিব আহিম বুলি ভাবিছোঁ, আমি আপোনাক এখন গামোচা দি আদৰণি জনাবলৈ আহিম বুলি ভাবিছোঁ, এখন আৰণাই আদৰণি জনাম বুলি ভাবিছোঁ, আপোনাক ক'ত লগ পাম, বিভিন্নজনে ফোন কৰিছে। আমাৰ দলীয় কাৰ্যকৰ্তা মণ্ডলৰ বিষয়ববীয়া সকলোৱে ফোন কৰিছে যে ক'ত লগ পাম আপোনাক, আপুনি অলপ জনাওক, আমি গৈ পেলাই আপোনাক স্বাগতম জনাম যে আজিৰ পৰা আমি সকলোৱে ৰঙাপাৰা সমষ্টিত অন্তৰ্ভুক্ত হ'লো, আমি আপোনালোকক আদৰণি জনাব বিচাৰিছোঁ বুলি সকলোৱে কয়। তো মই এটা কথা ক'লো যে আপোনালোকে মোৰ ওচৰলৈ আহিব নালাগে, মই আপোনালোকৰ ওচৰলৈ যাম, সেই দিনটোলৈ অপেক্ষা কৰক, মই নিজে আপোনালোকৰ তাত যাম আৰু আপোনালোকৰ মাজত গৈ পেলাই মই তাত আপোনালোকে মোক গামোচা পিন্ধাই, আৰণাই পিন্ধাই, আপোনালোকে যি কয় আপোনালোকে ক'ব, মই আপোনালোকৰ মাজলৈ যাম বুলি নিজে মই কৈছিলোঁ আৰু আজি আপোনালোকৰ মাজলৈ নিজে আহিলোঁ। এইকাৰণে আহিলোঁ, এটা বাৰ্তা লৈ পেলাই আহিব বিচাৰিছোঁ যে চাওক, মই জানো যে আমাৰ যি পিছপৰা ৰাইজ এটা দুৰ্গম অঞ্চল, এই অঞ্চললৈ আজি প্ৰথমবাৰ মই আহিছোঁ মোৰ জীৱনত। ইয়ালৈ অহাৰ লগে লগে অনুভৱ কৰিছোঁ এই অঞ্চলবাসী ৰাইজ কেনেকৈ ইমান দিন ইয়াত আছে, কি কষ্ট, কি দুৰ্দশা তেওঁলোকৰ আছে, এই গোটেইখিনি অনুভৱ কৰিবলৈ পাইছোঁ। এয়া ৰাস্তাৰ যি কথা আছে আপোনালোকৰ, এই ৰাস্তাৰ অভাৱ আপোনালোকে হয়তো ভুগিবলগীয়া হৈছে। এইখিনি কথা ইয়ালৈ নাহাতে হয়তো অনুভৱ কৰিব নোৱাৰিলোঁ হয়। এই অনুভৱ কৰিবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ, এই অনুভৱটো ল'বলৈ কাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু মই আজি ইয়ালৈ আহি মই অনুভৱ কৰিলোঁ সঁচাকৈ আপোনালোকে ইমানটা বছৰ কেনেকৈ ইয়াত বসবাস কৰিছে, মই এইটো হৃদয় মন কৰিছোঁ। কিন্তু এটা কথা, ইয়াত অহাৰ লগে লগে হয় আপোনালোকে দুৰ্ভোগ ভুগিবলগীয়া হ'ব পাৰে, হয় ইয়াত হয়তো যেনেধৰণে আপোনালোকে আঁচনিবোৰ পাব লাগিছিল তেনেকুৱা হয়তো পোৱা নাই, আপোনালোকে যি আশা কৰিছিল সেইখিনি হয়তো হোৱা নাই, আপোনালোকে যিখিনি বিচাৰিছিল হয়তো আপোনালোকৰ হয়তো নহ'ল। কিন্তু এটা কথা মই ইয়াত আহি অনুভৱ কৰিছোঁ, ইয়াৰ মানুহখিনি, ইয়াৰ বাসিন্দাসকল হয়তো
হৃদয়টা কিন্তু বহুত ভাল আপোনালোকৰ হৃদয়খন বহুত ভাল আপোনালোকৰ অন্তৰ বহুত ভাল আপোনালোকে অন্তৰেৰে মোক জয় কৰিব পাৰিছে ইয়ালৈ আহি আপোনালোকে যেনেধৰণে মোক আদৰণি জনালে যেনেধৰণে আপোনালোকে মোক ইয়াত আহি আৰনাই গামোচা আপোনালোকে দিলে আপোনালোকে মোক আৰনাই দিয়া নাই আপোনালোকে মোক গামোচা দিয়া নাই আপোনালোকে মোক আশীৰ্বাদ দিয়া নাই আপোনালোকে আপোনালোকৰ এই অঞ্চলৰ দায়িত্ব অৰ্পণ কৰিছে আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ দায়িত্ব মোক আজি অৰ্পণ কৰিলে এই দায়িত্ব মই স্বীকাৰ কৰিছোঁ আজি ইয়াত গাই থকা আমাৰ ঝুমুৰ নৃত্য কৰা শিল্পীসকলে তেখেতসকলৰ গীতত প্ৰকাশ কৰিছে তেখেতসকলে মোক আদৰণি জনাইছে কিন্তু লগে লগে কৈছে যে আমাৰ ইয়াত যি সমস্যা আছে আমাৰ ভূমিৰ সমস্যা আছে আমাৰ মাটিৰ সমস্যা আছে আমাৰ ৰাস্তাৰ সমস্যা আছে আমি ইয়াত আঁচনিবোৰ পোৱা নাই এইবোৰ গোটেই সমস্যা আপোনাক দায়িত্ব দিলোঁ আজিৰ পৰা এই দায়িত্ব আপোনালৈ আজিৰ পৰা এই সমস্যাখিনি আপোনাক দিলোঁ আজিৰ পৰা এই সমস্যা আপুনি সমাধান কৰিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ নাই প্ৰতিটো মুহূৰ্তত আপোনালোকে মোক পাব আৰু মই কৈছোঁ সেইকাৰণে মই কৈছিলোঁ যে মোৰ ঘৰলৈ আপোনালোকে আহিব নালাগে মোক বিচাৰি আপোনালোকে আহিব নালাগে মই আপোনালোকক বিচাৰি পেলাই যাম আপোনালোকৰ মাজত যাম আপোনালোকৰ মাজত থাকিম আৰু আজি আহি পেলাই দেখালোঁ ইয়াৰ পিছত আপোনালোকে মোৰ তাত আহিব পাৰিব এইটোৱে বিচাৰিছিলোঁ যে আপোনালোকে মোক স্বাগতম জনাব বিচাৰিছে ময়ো আপোনালোকক আদৰি ল'ব বিচাৰিছোঁ আজি সমগ্ৰ ৰঙাপাৰা বকী ৰাই আপোনালোকক পাই পেলাই সুখী মই ইয়ালৈ আহি এটা বস্তু অনুভৱ কৰিলোঁ ইমান দিনে এই অঞ্চলবাসী ৰাইজ ক'ৰবাত যদি যাবলগীয়া হয় যদি বজাৰে কৰিবলগীয়া হয় এই ৰঙাপাৰা নগৰলৈ যায় কোনোবা যদি অধ্যয়ন কৰিবলগীয়া হয় ৰঙাপাৰা কলেজলৈ যায় মহাবিদ্যালয়লৈ যায় ৰঙাপাৰা হায়াৰ ছেকেণ্ডেৰীলৈ যাবলগীয়া হয় বিভিন্ন কামৰ কাৰণে তেওঁলোকে এই ৰঙাপাৰালৈ যাবলগীয়া হয় আৰু ৰঙাপাৰা তেওঁলোকৰ অন্তৰত আছিল আজি জীৱনত ৰঙাপাৰা আছিল আজি এই ৰঙাপাৰা সমষ্টিৰ আপোনালোকে বাসিন্দা হিচাপে আপোনালোকে গৌৰৱ কৰিব পাৰিব যে আপোনালোকে অন্তত বহু দূৰলৈ যাব নালাগে আপোনালোকৰ কাৰ্যালয় এতিয়া বহুত দূৰলৈ নহয় আপোনালোকৰ কাৰ্যালয় একেবাৰে নিকট লাগি থকা এই ৰঙাপাৰা আপোনালোকৰ নিজৰ ৰঙাপাৰা আপোনালোকৰ হিয়াৰ ৰামৰ ৰঙাপাৰা আৰু এই ৰঙাপাৰাত যিহেতু আপোনালোকে সকলোৱে বজাৰ সমাৰ সকলো কৰিবলৈ যায় ট্ৰেইনখনত উঠিবলৈ কাৰণেও এই ৰঙাপাৰালৈ যাব লাগে চিকিৎসা কৰিবৰ কাৰণেও ৰঙাপাৰালৈ যাব লাগে নিশ্চিতভাৱে মই ভাবোঁ আপোনালোকৰ নিজৰ ৰঙাপাৰা ৰঙাগড়া নহয় ৰঙাপাৰা আজিৰ পৰা আপোনালোকৰ এই ৰঙাপাৰা হৈ গ'ল আৰু মই সেইকাৰণে কৈছোঁ যে আপোনালোকৰ মাজত আহি সঁচাকৈ অনুভৱ কৰিছোঁ যে এইখিনি লোক এইখিনি এই অঞ্চলৰ বাসিন্দাসকল মোৰ লগত আগৰ পৰাই যদি জড়িত থকাহেঁতেন হয়তো মই তেওঁলোকৰ আশীৰ্বাদ আগতে পাম হয় আৰু তেওঁলোকৰ কাৰণে কাম কৰিবৰ কাৰণে অন্ততঃ মোক আশীৰ্বাদখন তেওঁলোকে দিলে হয় আজি আপোনালোকৰ মাজলৈ আহিলেও মই সমালোচনা কৰিবলৈ নাপাওঁ মই সমালোচনা ভালো নাপাওঁ মই খালি মোৰ কৰ্মৰাজিৰে মই আপোনালোকক দেখাব বিচাৰোঁ আপোনালোকে আস্থা প্ৰদৰ্শন কৰিছে মোৰ ওপৰত আৰু মই দেখিছোঁ বিভিন্নজনে মত প্ৰকাশ কৰিছে যে ৰঙাপাৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমি আটাইতকৈ সুখ অনুভৱ কৰিছোঁ আপোনালোক যদি সুখী আমিও সুখী আপোনালোকৰ কাৰণে কাম কৰিবৰ কাৰণে আপোনালোকৰ অঞ্চলত আমি উজ্বলাই তুলিবৰ কাৰণে আমি সকলোৱে প্ৰস্তুত হৈ আছোঁ আৰু সেইকাৰণে আজি আপোনালোকৰ মাজলৈ আহিলোঁ সঁচাকৈ আপোনালোকৰ তাত কাম কৰিবলগীয়া যথেষ্ট আছে ইয়াত কৃষি প্ৰধান অঞ্চল যথেষ্ট কৃষি মানুহে ইয়াত কৃষি কৰে আৰু আপোনালোকে এই কৃষিৰ লগত জড়িত আছে মই ডাঙৰ ডাঙৰ কথা ক'ব বিচৰা নাই কিন্তু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কৰিছে দৰিদ্ৰ জনসাধাৰণৰ কাৰণে চিন্তা কৰিছে ক'ৰবাত একেবাৰে দুৰ্গম অঞ্চলত গাঁৱত বসবাস কৰা ব্যক্তিসকলৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতে চিন্তা কৰিছে আজি PM কিষাণৰ আঁচনি আপোনালোকে পাইছেনে নাই নাজানো কিন্তু এই গোটেইবোৰ আঁচনি যি দৰিদ্ৰ জনসাধাৰণৰ কাৰণে আছে কৃষকসকলৰ কাৰণে আছে এই গোটেইবোৰ আঁচনি আপোনালোকে যাতে পায় তাৰ কাৰণে আজিৰ পৰা অন্ততঃ মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ যে আজিৰ পৰা আমি সকলোৱে চেষ্টা কৰিম আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচাৰিছে যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমৰ লগতে আমি এই অঞ্চলটো আগুৱাই যাব লাগিব এই অঞ্চলৰ উন্নয়ন হ'ব লাগিব এই অঞ্চলৰ যদি বিকাশ নহয় এই অঞ্চলৰ যদি উন্নয়ন নহয় তেতিয়াও আমি গৌৰৱ কৰিব
কৰিব নোৱাৰিম যে ৰঙাপাৰা উন্নয়ন হৈছে, কেতিয়াও গৌৰৱ কৰিব নোৱাৰিম যে অসমৰ উন্নয়ন হৈছে, কেতিয়াও গৌৰৱ কৰিব নোৱাৰিম যে ভাৰতবৰ্ষৰ উন্নয়ন হৈছে। আজি চাওক, আজি আমাৰ দল ভাৰতীয় জনতা পাৰ্টি দলটো আমি অকল চৰকাৰৰ অধিষ্ঠিত হোৱা কথাটো আমি কেতিয়াও চিন্তা নকৰোঁ। আমি চিন্তা কৰোঁ যে সমাজৰ আটাইতকৈ পিছপৰা শ্ৰেণীৰ উন্নয়ন হৈছে নে নাই, সমাজত একেবাৰে পিছপৰা শ্ৰেণীখিনিৰ পিছপৰা লোকসকলৰ উন্নয়ন হৈছে নে নাই। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কৈছিল যে যিসকল লোকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম, আৰু ৰেচন কাৰ্ডৰ লগে লগে এই লোকসকলে যাতে চিকিৎসা সাহায্য পায় 5 লাখৰ, আমি তাৰ ব্যৱস্থা কৰিম। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম আমি এইখিনি দিবলৈ কাৰণে যত্ন কৰিলোঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে যে একেবাৰে গাঁৱত বাস কৰা মহিলাসকলে গেছত জানো ভাত ৰান্ধিবলৈ পায়, তেওঁলোকে নাপায়, তেওঁলোকে খৰিত ভাত ৰান্ধিবলগীয়া হয়। এই চিন্তা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছিল, আৰু উজালাৰ দ্বাৰা আমি গেছ দিবলৈ কাৰণে চেষ্টা কৰিছিলোঁ। এই আই মাতৃসকলৰ কথা আমি চিন্তা কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি গাঁৱৰ মহিলাসকলক যদি আগুৱাই লৈ যাব নোৱাৰোঁ তেতিয়াহ'লে আমি এখন ভাল অসম বা ভাল সমাজ কেতিয়াও গঢ়িব নোৱাৰোঁ। সেইকাৰণে আপোনালোকক স্বাৱলম্বী কৰিবৰ কাৰণে আমি এক লাখপতি বাইদেউ বনাবৰ কাৰণে আমি যত্ন কৰিছোঁ। আমি মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলে যাতে আমি উদ্যমিতা আঁচনিয়েই হওক, আমাৰ বিশ্বকৰ্মা আঁচনিয়েই হওক, আমাৰ সকলোবোৰ আঁচনি আমি কিন্তু বিচাৰিছোঁ যে আমাৰ পিছপৰা ৰাইজ, পিছপৰা লোকসকল, পিছপৰা শ্ৰেণীৰ লোকসকল আগুৱাই আহিব লাগে। সেইকাৰণে আমাৰ আঁচনিবোৰ কোনোবাই যদি পোৱা নাই তেতিয়াহ'লে মই আপোনালোকক আজি কৈছোঁ, ৰঙাপাৰা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আপোনালোকে, নিশ্চিতভাৱে ৰঙাপাৰা বাসিন্দা হিচাপে আপোনালোকক আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব, আপোনালোকৰ লগতে কাম কৰাটো আমাৰ দায়িত্ব। আপোনালোকৰ ৰাস্তা, আপোনালোকৰ দলং কোনোবাই যদি আপোনালোকৰ নিৰ্মাণ কৰা নাই সেইটো ক'ব নাযাওঁ, কিন্তু মোৰ দায়িত্ব মই আজিৰ পৰা লৈছোঁ। আপোনালোকে মোৰ ইয়ালৈ আহিলে মই কেতিয়াও ভবা নাছিলোঁ যে আপোনালোকৰ এই অঞ্চল ৰঙাপাৰা সমষ্টিত সন্নিৱিষ্ট হ'ব, ঈশ্বৰে দিলে। আৰু আপোনালোকৰো আশীৰ্বাদ, আপোনালোকেও হয়তো মনে মনে কেতিয়াবা প্ৰাৰ্থনা কৰিছিল যে ৰঙাপাৰা সমষ্টিত অন্তৰ্ভুক্ত হ'লে আমাৰ কামবোৰ ৰুজু হ'ব, আমাৰ কামবোৰ হ'ব। সেইকাৰণে যিসকলে তেনেকুৱা হয়তো মনতে ঘাট লৈছিলে, মনেৰে প্ৰাৰ্থনা কৰিছিল, আপোনালোকৰ কাৰণে আজি ৰঙাপাৰা সমষ্টিত আপোনালোকে অন্তৰ্ভুক্ত হ'ল। মই ভাবোঁ ৰঙাপাৰাখন পূৰ্বৰ ৰঙাপাৰা কেনেকুৱা আছিল সকলোৱে জানে। ৰঙাপাৰা সমষ্টিৰ ৰাস্তা পদূলি একেবাৰে বেয়া আছিল, তাৰ অৱস্থা বিধ্বস্ত আছিল, আৰু ৰাইজে তেতিয়া সমগ্ৰ অসমে চিনি পাইছিল ৰঙাপাৰাৰ ৰাস্তা পদূলি বেয়া, আৰু সেই তেনেধৰণে ৰঙাপাৰা চিনি পাইছিল। কিন্তু আজিৰ তাৰিখত ৰঙাপাৰালৈ যোনে আহে সকলোৱে কিন্তু স্বীকাৰ কৰে ৰঙাপাৰা সমষ্টিৰ ৰাস্তা পদূলি সকলো ভাল হৈ গ'ল, আৰু এয়া তাৰ কাৰণে হৈছে এই বিকাশ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ কাৰণে হৈছে। এই বিকাশ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে হৈছে। এই বিকাশ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে হৈছে। যিজন মুখ্যমন্ত্ৰীয়ে দিনে ৰাতিয়ে কাম কৰে, যিজন মুখ্যমন্ত্ৰী যদি ৰাতিপুৱা আপুনি দেখিব গুজৰাটত, গধূলি সেইজন মুখ্যমন্ত্ৰীক হয়তো আপুনি দিল্লীত পাব, আৰু নেক্সট দিনা পুৱা আকৌ তেওঁ গুৱাহাটীত হয়তো মিটিং কৰি আছে। তেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ যিজনে দিনে নিশাই অসমৰ কাৰণে কাম কৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেখেতে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰে। তেখেতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইদিনাখন সমালোচনা কৰিলে বিজেপিয়ে। তেখেতে কৈছে যে আপুনি হেলিকপ্টাৰতে ঘূৰি থাকে। তেখেতে কৈছে যে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেলিকপ্টাৰ নুঘূৰোঁ, অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই হেলিকপ্টাৰত ঘূৰিবলৈ বিচাৰোঁ, কাৰণ কোকৰাঝাৰত এখন সভা থাকে, তাত বড়ো সাহিত্য সভাৰ কাৰণে মোক নিমন্ত্ৰণ জনায়, তাতো একেদিনা সভা থাকে, আকৌ ধেমাজিতো একেদিনা সভা থাকে। এইটো গাড়ীত গ'লে হয়তো সম্ভৱ নহ'ব, সেইদিনা হয়তো হেলিকপ্টাৰত আমি যাবলৈ কাৰণে চেষ্টা কৰোঁ, যাতে ৰাইজে মাতিলে ৰাইজৰ ওচৰত আমি যাবলৈ কাৰণে সক্ষম হওঁ। সেইকাৰণে আমি এইখিনি কৰিছোঁ, আৰু মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা কাম কৰিছে সমগ্ৰ অসমবাসীয়ে তেখেতক আশীৰ্বাদ প্ৰদান কৰিছে। আজি যেতিয়া নিৰ্বাচন আছিল, আমাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে কৈছিল যিসকল মহিলাই তেখেতসকলৰ ঋণ আছে বেংকত, তেওঁসকলে এই ঋণ পৰিশোধ কৰিব পৰা নাই, আমি এই ঋণখিনি পৰিশোধ কৰিম বুলি কৈছিল, আৰু পৰ্যায়ক্ৰমে এই ঋণ
আমি পরিশোধ করেছি আমার সরকারে কইছে তেখেতে কইছে আমি যদি সরকারে আহিম আমি 1 লাখ চাকৰি দিম বুলি কইছে আজি এই 1 লাখ চাকৰি তেখেতে দিবলৈ কাৰণে সক্ষম হৈছে আৰু অকল চাকৰি নহয় একেবাৰে নিকা পন্থাৰে এই চাকৰি দিছে স্বচ্ছ আৰু নিকা পন্থাৰে এই চাকৰি দিছে কোনো 1 টকাও কাকো দিবলগীয়া হোৱা নাই কোনো এমএলএ মন্ত্ৰী পিছে পিছে যাবলগীয়া